বিবাহিত মহিলাই গুগলত বেছিকৈ কি চায়? আহকচোন জানো আমি। গুগলৰ তথ্য অনুসৰি বিবাহিত মহিলাসকলে স্বামীয়ে কি ভাল পায়, কি পচন্দ কৰে আৰু কি অপচন্দ কৰে সেই বিষয়ে কেনেকৈ জানিব পাৰি তাৰ বিষয়ে সৰ্বাধিক অনুসন্ধান কৰে। গুগলত এই প্ৰশ্নটো যথেষ্ট সঘনাই সোধা হয় যে বিবাহিত মহিলাসকলে কেনেকৈ স্বামীৰ হৃদয় জয় কৰিব পাৰে, কেনেকৈ তেওঁলোকক সুখী কৰিব পাৰে। কিন্তু এটা আচৰিত প্ৰকাশ পোহৰলৈ আহিছে যে বিবাহিত মহিলাসকলে গুগলক সুধিছে যে কেনেকৈ তেওঁলোকৰ স্বামীক তেওঁলোকৰ মুঠিত ৰাখিব পাৰি। ইয়াৰ উপৰিও তেওঁলোকে গুগলত চাৰ্চ কৰি জানিব বিচাৰে যে তেওঁলোকে কেতিয়া পৰিয়াল বৃদ্ধিৰ সিদ্ধান্ত ল'ব লাগে আৰু সন্তান জন্ম দিয়াৰ সঠিক সময় কি হ'ব পাৰে। ইয়াৰ বাহিৰেও এনে কিছুমান প্ৰশ্ন আছে যিবোৰ বিয়াৰ পাছত মহিলাসকলে গুগলক কৰে। নাৰীয়ে জানিব বিচাৰে যে বিয়াৰ পিছত নতুন পৰিয়ালত কেনে আচৰণ কৰিব লাগে, কেনেকৈ সেই পৰিয়ালটোৰ অংশ হ'ব